তো হেল্ল' গাইজ, মই পিংকু। তো গাইজ, আজি ৰাতিপুৱাই উঠিলো আৰু অকণমান ৰাস্তাৰ ফালে আহি এনেকুৱা এটা ভিউ পইণ্ট দেখা পালো। লগতে অকণমান খোজ কাঢ়িলো, ব্যায়াম কৰিলো। বাৰু মায়ে ক'লাক, বাবু এটা পানীলাও আছে, পানীলাওটো পাৰি দি। কাৰণে ময়ো হাতে কামে লাগি গলো আৰু কষ্ট মষ্ট কৰি পাৰি লৈ আহিলো পানীলাও। বাৰু পানীলাও পাৰি ৱালত পানী দি আছো বৰ্তমান। তো গাইজ, আপোনালোকে কলগছ বিলাকত চাওঁত লতাৰি আগুৰি আছে। তাৰ কাৰণে মই ভাবিলো চাহখিনি খাই অকণমান লতাকে কাটি দিওঁ। মানে মেইন গুৰখিনি ধুনীয়াকে কাটি দিছো, তেতিয়াহ'লে ওপৰবিলাকো মৰিব। এতিয়া যে আছো দোকানলৈকে, মায়ে ক'লাক, বাবু এক প্লেট চাপ লৈ আহ। তাৰ কাৰণে আহি পালো, দোকান বৰ্তমান বন্ধ আছে। বাৰু ভিতৰৰ ফালৰে পুৰা লৈ আহিলো চাপ পেকেট। মোবাইলত ৰিচাৰ্জ হৈছে, তাৰ কাৰণে ভৰাবা যাওঁ। আহি পালো আমাৰ ৰিচাৰ্জ কৰা দোকান বৰ্তমান। বাৰু এতিয়া ভাবিছো এই জংঘলখিনি অকণমান চাফা কৰি দিওঁ। আৰু মই এই ৰ'দত গেলা গৰমত ধুনীয়াকৈ একদম চাফা কৰিব লৈছো। জিৰাই জিৰাই চাফা কৰি বৰ্তমান হৈ গ'ল আমাৰ চাফা কাম। আৰু এই তামোলৰ গছ পুলিযোৰৰ কাষতে পাণ ৰুই দিম বুলি ভাবিছো। আৰু সেইবাবে এতিয়া চাফা কৰি আছো। বাৰু হৈ গ'ল আমাৰ চাফা কৰা। চাফা কৰি ভিটা এটা বনাই দিলো। লগতে আৰু এডাল তামোলৰ গছ আছিল, এনেকৈ মই এডালতো লাগি গ'লো চাফা কৰিব। আপোনালোকে গৰম কেনেকুৱা দি আছে গমেই পাইছে, কি কম আৰু কষ্ট মষ্ট কৰিলো। ইফালে আকৌ ৰোৱাটো আৰম্ভ কৰি দিলো মই, চাব পাৰে আপোনালোকে। এইডাল হৈছে ছেকেণ্ডডালৰ পুলি, সেই ইয়াতে ৰুই দিলো। মানে ঘৰতে অকণমান পাণৰ পুলি চুলি থাকিলে কিবা এটা ভাল লাগে, যেতিয়া একদম পাণ হ'ব আৰু তেতিয়া। আজি মিনি ভক্তখানি আছিল, আজিলৈ বাই, জয় আই অসম।